নমস্কাৰ বন্ধুসকল, আপোনালোকক স্বাগতম জনাইছোঁ মোৰ অন্য এটা ভিডিঅ'লৈ। আপোনালোকে জানে বৰ্তমান আঘোণ মাহ চলি আছে আৰু আঘোণ মাহত আপোনালোকে জানে পথাৰখন সোণালী ৰঙেৰে ভৰি পৰে আৰু সেই সোণালী ৰঙেৰে ভৰি পৰা পথাৰখনলৈ মই আজি যাম। মোৰ নিজস্ব খেতি বাতি নাই হ'লেও মই যাম আজি মোৰ বেষ্ট ফ্ৰেণ্ড, আটাইতকৈ বেষ্ট ফ্ৰেণ্ড, যাক মই কাষত নাপালে থাকিব নোৱাৰে যেন অনুভূতি মানে ফিলিংছটো হয়। আৰু সেই ফ্ৰেণ্ডক সহায় কৰিবলৈ মই আজি গৈ আছোঁ। আৰু সেই ফ্ৰেণ্ডক সহায় কৰিবলৈ মানে কিয় ধানা আনিবলৈ গৈ আছোঁ মোৰ বন্ধুৰ লগত। আৰু মোৰ বেষ্ট ফ্ৰেণ্ড, আটাইতকৈ বেষ্ট ফ্ৰেণ্ড, হয়তো এই পৃথিৱীত সিয়ে মোৰ বিগ ফ্ৰেণ্ড। আৰু আজিও মই তাক পাহৰিব নোৱাৰিম, যাব মই আজি তাক হেল্প কৰিবলৈ গৈ আছোঁ। তো বলক এহঁতৰ পথাৰলৈ আৰু এহঁতকো আপোনালোকে লগ পাব সেইখন পথাৰতে। ব্লগ ভিডিঅ'টো আৰম্ভ। বন্ধুসকল, মই জাষ্ট আহি পালোঁ মোৰ বেষ্ট ফ্ৰেণ্ডৰ পথাৰলৈ। মই চিনি পাওঁ যে মোৰ বেষ্ট ফ্ৰেণ্ডৰ কোনখিনিত মানে তাহাঁতৰ পথাৰ আছে, কোনখিনিত শালি মাটি আছে, মানে সকলোৱে মই চিনি পাওঁ, যাৰ বাবে মই সৰুৰে পৰা এহঁতৰ লগত জড়িত, যিহেতু মোৰ বেষ্ট ফ্ৰেণ্ডে হয় সৰুৰে পৰা। আৰু এইখনে হয়, এতিয়া মই পথাৰৰ মাজত হয়, এয়া চাওক, এয়া গোটাই সোণালী ৰঙেৰে ভৰা এইবোৰ কিমান সুন্দৰ লাগিছে হয়। এইখন হ'ল বেলেগৰ হয় আৰু এইপিনে হ'ল আপোনালোকে দেখিব পাইছে কাটা শেষ হ'ল। শেষ হোৱা নাই, হৈছে। সেইখনে হ'ল এহঁতৰ চালি পথাৰ হয়। আৰু সেই চালি পথাৰত আজি অকণমান আছে চাগে, বেছি হয় নহয় নাজানো। আগতে এহঁতে উঠাইছে ধানবোৰ, এতিয়া কিমান বা বাকী আছে মই বৰ্তমান খবৰে লগা নাছিল। এতিয়া মই নিজে আহিলোঁ এহঁতক সহায় কৰিবলৈ। পইচাৰ কাৰণে নহয় দিয়ক, মই পইচাৰ কাৰণে নহয়, যদি দিয়ে ল'ম, ময়ো গৰীব হয়। আৰু কি ক'ম আৰু নকওঁ দিয়ক, যিহেতু মোৰ বেষ্ট ফ্ৰেণ্ড হয়। এহেঁতে আশা নাই হ'লেও মই এতিয়া আহিছোঁ অকল। আৰু সি এহঁতৰ ভাইটি বৰ্তমান মানে আঠি বজা বনাই আছে। যিয়ে নহওক, আপোনালোকে কি ভাবে নাজানো, যদি ভাল লাগে ভিডিঅ'টো লাইক কৰিব, লগতে এতিয়ালৈকে যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰিব। আৰু লগে লগে যদি কোনোবাই মোৰ চেনেলত নতুনকৈ ভিজিট কৰিছে তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি ল'ব, যাতে এনেকৈ ভিডিঅ' আপোনালোকে পাই থাকে। এয়া আঠি বনাইছে, আঠি নহয়, আঠিটো আপোনালোকে চিনি পাই যাক চাগে, এইখন হয় আঠি, আপোনালোকে বুজি পাই চাগে, এইখন হয় আঠি। আৰু সেই এনেকৈ হয় বজা বনোৱা হ'লে চাগে কিমান বাৰ বজা বনাইছে নাজানো। ইয়াত চাওক, এনেকৈ বজা বান্ধি এতিয়া ঘৰলৈকে লৈ যাম। এতিয়া ময়ো চুৰ কৰিম অকল বজা বান্ধি প্ৰায় সকলো শেষেই হ'ল, তথাপিও মই আপোনালোকক দিবই পৰা নাই। ঠিক আছে, মই আপোনালোকক দিবলৈ চেষ্টা কৰিছোঁ মই কেনেকৈ বজা বান্ধে। আচ্ছা ঠিক আছে, মোৰ লগত কেমেৰামেন নাই, হ'লেও আজি শেষ হ'ল, মানে শেষৰ ভাগত পৰিল, গতিকে ইয়াকে কেমেৰামেন ধৰিছোঁ আৰু বেয়া নাপাওঁ যেন। চাওক বন্ধুসকল, মোৰ নিজস্ব খেতি বাতি নাই, হ'লেও আনৰ কাম কৰি হ'লেও বজা বান্ধিব নাজানে, হ'লেও মই নাজানো। চাই থাকক কেনেকৈ মই বজা বান্ধে। ইয়াত চাৰি আঠি, আৰু ইয়াত হ'ল চাৰি আঠি, মুঠৰ 8 আঠিৰ ভিতৰত আমি এক জেপ বুলি মানি ল'ম। আৰু এক জেপ কৰি মই ইয়াত 4 জেপ বনাই ল'ম। 4 জেপত এক বজা। কেমেৰামেনে কৈ আছে বোলে বৰ ঠিক হ'ব নাই। আচ্ছা ঠিক আছে, মই খেতি নাই, যিহেতু হওক নহওক বজাখিনি হ'ব লাগে। ময়ো ইমান নাজানো না, খেতি কৰা মানুহ নহয়। জাবৰেং আজিৰ প্ৰথমবাৰ বজা বান্ধোতে বিফল হ'ল। প্ৰথমবাৰ নহয়, মই বহুত বান্ধিছিলোঁ, কিন্তু আপোনালোকক যেতিয়া মই দেখিবলৈ লৈছোঁ তেতিয়া মোৰ বিফল হ'ল। কাৰণ বিফলটো হোৱা নাছিলে, কাৰণে পুৰণা টেঙৰ, ইয়াৰ কাৰণে টেঙৰটো ছিঙি গ'ল। টেঙৰটো ছিঙি যোৱাৰ কাৰণে বিফল হোৱা বুলি মই আপোনালোকক কৈছোঁ। ঠিক আছে, তথাপি হৈ গ'ল বজাটো। বন্ধুসকল, সম্পূৰ্ণ শেষ হ'ল। এতিয়া এইখন সোণালী পথাৰৰ পৰা আমি বিদায় মাগিব হ'ল, গতিকে এই লাষ্টবাৰ বুলি ক'ব লাগিব। গতিকে এই বজাত এনেকৈ ইয়াৰ কি কয় অসমীয়াত মই নাজানো, আমি বাংকুৱা বুলি ক'ম।
আচ্ছা ঠিক আছে চাই থাকক নাপায় ভাই আচ্ছা ঠিক আছে কেমেৰাটো অলপ অফ কৰি লৈছোঁ তাৰপিছত অন কৰিম নেক্সট পাৰ্ট বন্ধুসকল এয়া চাওক বজাৰতে এতিয়া মই ঠিক কৰি লৈছোঁ ইয়াৰে লাষ্ট ভাৰ বুলি ক'ব লাগিব আৰু লাষ্ট ভাগত মোৰ হৈছে গতিকে উঠাইছোঁ এক হাতেৰে আৰু এক হাতে কেমেৰা মাই গড থেংক ইউ পাই গ'লোঁ এতিয়া বাবাই কৈছোঁ মই এইখন সোণালী পথাৰক মানে ইয়াত মানে আহিবলগীয়া নহ'ল আকৌ আৰু ইয়াৰ কি অৱস্থা হৈছে এয়া চাওক বন্ধুসকল এয়া চাওক পথাৰৰ পৰা পাৰলৈকে সকলো উঠাই লৈ অনা হ'ল মই আপোনালোকক কাৰ তাত আহিছোঁ মই চিনাকি দিয়া নাছিল সকলো দিম এতিয়া দিয়া নাই আপোনালোকক মই লাষ্টত দিম আৰু ইয়াত আছে এয়া বিগ বছ বুলি ক'লে ঠিক আছে চাদা ৱাও কিতনা মাছলে ইয়াৰ প্ৰাঞ্জলাবা চুপাৰ হিট কমপ্লিট চিটিং কৰি এনেকৈ লৈ গৈ আছোঁ মই নাজানো দিয়ক মই কোনো ড্ৰাইভাৰ নহয় মই পাইলট হ'ব নোৱাৰে কাৰণ মোৰ এইবোৰ অভ্যাসে নাই যিয়ে নহওক মই অলপ হেল্পাৰহে কৰিছোঁ বন্ধুসকল মই আপোনালোকক ভিডিঅ'ৰ শেষত চিনাকি দিম বুলি কৈছিলোঁ আৰু সেইজনেই হ'ল এয়া হয় মোৰ মহাপুৰুষ আৰু সেই মহাপুৰুষজনৰ হয় কোন হয় বেটি হাই বলো হাই বল হাই হাই দে লাজ কৰে আচ্ছা তিনক মই চকলেট খাইছোঁ চকলেট যেনক বন্ধুসকল আজিৰ ভিডিঅ'টো মই ইমানতে সামৰণি মাৰিব বিচাৰিছোঁ ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট কৰিব আৰু লগতে মোৰ চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব নকৰিলে ছাবস্ক্ৰাইব কৰিব চ' আজিলৈ বাই